নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো এটা বহুতেই ভাল খবৰ, আৰু যিসকলে নেকি অসমৰ গুৱাহাটীত চাকৰি এটাৰ সন্ধানত আছে তেওঁলোকে এইটো ভিডিঅ' চাই থাকিব। কাৰণ গুৱাহাটীত পুনৰ নতুন পদ মুকলি হৈছে, যথেষ্ট ডাঙৰ ভেকেঞ্চি মুকলি হৈছে 230টাকৈ। ইয়াত আপোনালোকে 20,000 টকা পৰ্যন্ত মাহিলী দৰমহা হ'ব, আৰু ইয়াত আপোনালোকে এপ্লাই কৰিব খুজিলে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাই। মাথো আপুনি ইয়াত 10 পাছ কৰা হ'লে আপুনি এপ্লাই কৰিব পাৰিব, আৰু 12 পাছ ITI গ্ৰেজুৱেটৰ কাৰণেও ইয়াত পোষ্ট আছে। আৰু এটাতকৈ ভাল কথা যে ইয়াত আপোনাৰ ডাইৰেক্ট জইনিং হ'ব। তো আপোনালোকে এপ্লাই কেনেদৰে কৰিব লাগিব, তাৰপিছত আপোনাৰ এজ লিমিট কিমান হ'ব, সকলোবোৰ ডিটেইলছ এইটো ভিডিঅ'ত জনাই দিয়া হ'ব। লগতে যিটো এপ্লাই লাষ্ট ডেট সেইটো আপোনাৰ 22 আগষ্ট, অৰ্থাৎ আপুনি 22 আগষ্টৰ ভিতৰত অতি শীঘ্ৰে এপ্লাই অনলাইন কৰিব লাগিব। তো মই সকলোবোৰ ডিটেইলছ এইটো ভিডিঅ'ত জনাই দিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক, আৰু যিসকলে নেকি গুৱাহাটীত এটা চাকৰি কৰিম বুলি ভাবি আছে তো আপোনালোকে এইটো ভিডিঅ' ভালদৰে চাব আৰু এপ্লাই কৰিব পাৰিব অতি শীঘ্ৰে। তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো। তো ইয়াত আপোনালোকে চাব পাৰে যে হিমালয়া ৰিক্ৰুটমেণ্ট ফৰ হিমালয়া এণ্ড আদাৰ কোম্পানী ষ্টাফ। ইয়াত আপোনাৰ হিমালয়া মেডিচিন কোম্পানীত আৰু আদাৰ কোম্পানীত ষ্টাফৰ প্ৰয়োজন হৈছে। গুৱাহাটীত হ'ব ইয়াৰ মানে চাকৰিটো। তাৰপিছত আপোনাৰ প্ৰথমতে চাব পাৰে যে ইয়াত আপোনাৰ হিমালয়া প্ৰাইভেট কোম্পানীত লিমিটেডত স্কেনিং, বাৰকোড স্কেনিং আৰু পেকেজিঙৰ পদ মুকলি হৈছে। 14,000 টকাৰ পৰা আপুনি 16,500 টকাৰ ভিতৰত মাহিলী দৰমহা হ'ব। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপুনি 8 পাছৰ পৰা আৰম্ভ কৰি আপ টু 12 পাছলৈ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নোহোৱাকৈ এপ্লাই কৰিব পাৰিব। তো যিসকলে নেকি গুৱাহাটীত এটা চাকৰি সন্ধানত আছে তো আপোনালোকে এই চাকৰিটো কৰিব পাৰে, যথেষ্ট ধুনীয়া। তাৰপিছত ইয়াত আপোনাৰ ছুপাৰভাইজাৰৰ পদ আছে। তো ইয়াৰ বাবে ল'ৰাৰ বাবে এইটো 10 পাছ কৰা হ'ব লাগিব। দৰমহাটো হৈছে এইটো 16,000 টকাৰ পৰা 19,500 টকাৰ ভিতৰত আপোনাৰ মাহিলী দৰমহাটো হ'ব। তাৰপিছত আপোনাৰ আদাৰ কোম্পানীটো আছে, মানে বেলেগ বেলেগ ৱেৰহাউচত পেকেজিঙৰ পদ মুকলি হৈছে। তাতো আপুনি মানে পেকেজিঙৰ পদ মানে চাকৰিটো কৰিব পাৰিব। কিন্তু ইয়াত আপোনাৰ হিমালয়া কোম্পানী আছে স্কেনিং, বাৰকোড স্কেনিং আৰু পেকেজিং। তাৰপিছত আপোনাৰ আদাৰ ৱেৰহাউচতো আছে পেকেজিঙৰ পদ, এই দৰমহাটো একেই হ'ব। তাৰপিছত আপোনালোকে ডিউটি আৱাৰ 8 ঘণ্টাৰ পৰা 12 ঘণ্টাৰ ভিতৰত হ'ব, আৰু থকা খোৱাৰ বাবে সুবিধা আছে বিনামূলীয়া ল'ৰাৰ বাবে। তাৰপিছত আপোনাৰ এপ্লাই কৰিলে প্ৰথমতে কি কৰিব লাগিব, এই নাম্বাৰটো দিয়া আছে, মই আমাৰ ডেছক্ৰিপশ্যনতো দি দিম আৰু স্ক্ৰীণতো দি দিম। তো আপোনালোকে এই নাম্বাৰটোত প্ৰথমতে কল কৰি ইণ্টাৰভিউটো বুক কৰিব লাগিব। আৰু যদিহে আপোনাৰ কোৱালিফিকেশ্যনখিনি মিলে তেতিয়াহ'লে চাকৰি কৰিব পাৰিব অতি সোনকালে আৰু ডাইৰেক্ট জইনিং হ'ব। তো তাৰপিছত আপোনালোকে CV পঠাব পাৰে এই ইমেইলটোত, আৰু গুৱাহাটীৰ আমিনগাঁৱত হ'ব। তাৰপিছত বেলেগ স্থানতো হ'ব গুৱাহাটীৰ। যিটো চাকৰিটো কৰাৰ পিছত আপোনালোকক ক'ব, কিন্তু প্ৰথমতে আপোনালোকে এই নাম্বাৰটোত কল কৰি সুধি ল'ব লাগিব ভালদৰে কেনেকুৱা কি প্ৰচেছ। আৰু এজ লিমিটটো আপোনাৰ 18 বা 56 বছৰ ভিতৰত হ'লে আপুনি এপ্লাই কৰিব পাৰিব। ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে ইচ্ছুক তেতিয়াহ'লে এই চাকৰিটোত এপ্লাই কৰিব পাৰে, আৰু মই আমাৰ ডেছক্ৰিপশ্যনত দি দিম সকলোবোৰ লিংক। তো আপোনালোকে ডাইৰেক্ট গৈ এপ্লাই কৰিব পাৰিব ভালদৰে সুধি। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি দিব। ধন্যবাদ।